এজন হ'ল ৰাহুল, এজন গাঁৱলীয়া দিনে সাধাৰণ ল'ৰা, আৰু এই কাহিনীটোৰ মূল নায়ক। এজনী হ'ল আমাৰ ৰাণী, মানে ৰাহুলৰ একমাত্ৰ মৰম লগা ভনীয়েকজনী। তাই এবাৰ মেট্ৰিক দিব, আৰু এই কাহিনীটোৰ মূল নায়িকা। এতিয়া হেনো চাইকেলৰ চেণ্ডাল পৰিবলৈ পালেনে? ইফালে চাগে ৰাণীয়ে মোলে বাট চাই আছে। আজিনো দাদা ইমান দেৰি কৰিব লাগেনে? সোনকালে আহিম বুলি কোৱা মানুহটো এতিয়ালৈকে নাই যে। আজি যে কিবা এটা আছিলে, ই পাহৰিলে নেকি? আজি মোক ৰাণীয়ে কলিজা খাব। যাওঁ সোনকালে। ই আজি আহি নাপাহি চাগে, আৰু কিমাননো বাট চাই থাকিম। যাওঁগে আৰু। ঐ ৰাণী, মই আহিলো। তই ইমান দেৰি কৰিলি যে? মই অথনিৰ পৰা বাট চাই আছো, তই গম পাৱনে? নকবি আৰু বুজিছনে, যিমানে আহিবলৈ লৰালৰি কৰিছো সিমানে দেৰিহে হৈছে বুজিছ। মালিকক ক'লো আজি এবেলাহে কাম কৰিম, কিন্তু মালিকে ইটো কাম উলিয়াইছে সিটো কাম উলিয়াইছে। ইফালে আকৌ আহি থাকোতে এই ৰাস্তাত চাইকেলৰ চেইনডালো পৰিলে বুজিছ। মই আকৌ ভাবিছিলো আজি কিবা এটা আছে বুলি তই পাহৰিছিলি নেকি? কিয় পাহৰিম আকৌ? তোলে মই বস্তু এটা আনিছো। কি আনিছ চাওঁ? বল বল ভিতৰত দেখাম। বল 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 আনিছ চাওঁ 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 চাওঁ। ইয়াত চাব নালাগে, বল ভিতৰত চাবি। বল 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 ভিতৰত চাবি, ভিতৰত চাবি। চাওঁ চাওঁ। ৰ ইয়াত নহ'ব, ভিতৰত চাবি। বল কি আনিছ চাওঁ? এক মিনিট দেই। এনেকৈ নিদো। ইয়াৰ আগতে কাম এটা কৰি ল। কি কামনো? গম পাবি। আজি তোৰ জন্মদিনত এই দুৰ্ভগীয়া ককাইকটো এনেদৰে বাৰ্থডে শুভেচ্ছা জ্ঞাপন কৰিলো। হেপী বাৰ্থডে। থেংক ইউ। কিন্তু তই নিজকে কিয় দুৰ্ভগীয়া বুলি কৈছ দাদা? তই মোৰ একমাত্ৰ ভনী, কিন্তু তোৰ এই জন্মদিনত এটা ডাঙৰ কেক কিনি আনি মানুহ অলপ মাটি খুৱাবলৈ মোৰ সামৰ্থ্য নাই। আৰু তই সেইকাৰণে নিজকে দুৰ্ভগীয়া ককায়েক বুলি কৈছ হা? তোৰ দৰে এজন ককায়েক পাই মই বহুত সুখী দাদা। তই মোৰ কাৰণে যিমানখিনি ত্যাগ কৰিছ হয়তো পৃথিৱীৰ কোনো ককায়েকেই নোৱাৰে। মইনো কি ত্যাগ কৰিলো? মই মাত্ৰ এজন ককায়েকৰ দায়িত্বহে পালন কৰি গৈছো। কেৱল ককায়েকৰ দায়িত্বই নে? আৰুনো কি? নহয়, তই মোৰ বাবে মা, দেউতা, দাদা সকলো হৈ থিয় দি আছ। আজিৰ দিনটো কেৱল মোৰ জন্মদিনেই নহয়, মাৰ মৃত্যু দিনো। আজিৰ দিনটোতে মায়ে মোক জন্ম দি মৃত্যুক সাৱটি লৈছিল। যাৰ বাবে তয়ো মাক হেৰুৱাই ঘাট মাউৰা হৈছিলি। যদি মই সেইদিনাখন পৃথিৱীলৈ নাহিলোহেঁতেন হয়তো তই মাক হেৰুৱাবলৈ নালাগিলেহেঁতেন। তাৰ কাৰণে আজি মই নিজকে দুখী অনুভৱ কৰোঁ। তই এইবোৰ কি কথা কৈছ হা? তই পাগল হৈছ নেকি? তই জন্ম হোৱাৰ বাবে মা মৃত্যু হোৱা নাছিলে। মই যাতে জীৱনটো অকলশৰে থাকিব লগা নহয়, সেইবাবে মায়ে তোক মোক উপহাৰ হিচাপে দি থৈ গৈছিলে। তই মোৰ বাবে এটা ডাঙৰ উপহাৰ। তোৰ বাবে মই জীয়াই থাকিব পাৰিছো। তোৰ বাবে মই মোৰ জীৱনটোৰ লগত যুঁজিব পাৰিছো। কিমান যুঁজিবি আৰু মোৰ বাবে তই? কিমান ত্যাগ কৰিবি আৰু মোৰ বাবে তই? দেউতা ঢুকোৱাৰ পাছৰে পৰা তই নিজৰ পঢ়া শুনা বাদ দি লোকৰ ঘৰত কাম কৰি ইমান কষ্ট কৰি আহিছ। এবাৰ ভাবি চাইছনে? তই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱাৰ পাছতো মোৰ বাবে চব বাদ দি দিলি। তোৰ বাবে বাদ দিয়া নাই, এইবোৰ চব এই ভাগ্যৰ লিখন। একো ভাগ্যৰ লিখনি নহয়। তই ভালদৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব পাৰিলি হয়, কিন্তু তই মোৰ বাবে সকলো ত্যাগ কৰি দিলি। নহয় ভণ্টি, তই এইবোৰ কথা মিছাতে ভাবি আছ। মই মিছাতে ভবা নাই। মোৰ কাৰণে তই নিজৰ জীৱনটো কিয় শেষ কৰিলি? এতিয়াও কৈছো, তই মোৰ বাবে ইমান কষ্ট নকৰিবি। মই ছোৱালী মানুহ, এইবাৰ যেনে তেনে মেট্ৰিকটো পাছ কৰিব পাৰিলেই হৈ গ'ল। মোৰ আৰু একো সপোন নাই। মোৰ কষ্ট আৰু চাই থাকিব নোৱাৰো। তই এনেদৰে নকবি এতিয়া মোৰ লক্ষ্য,
মোৰ সপোন সকলো তয়ে। মই একো কৰিব নোৱাৰিলোঁ, কিন্তু মই দেখা সপোনবোৰ তই সম্পূৰ্ণ কৰিব লাগিব। লাগিলে মোৰ হাজাৰ কষ্ট হওক, মোৰ তেজক পানী কৰি হ'লেও তোক মই সফলতাৰ দিশত আগুৱাই নিম। তাৰ কাৰণে তই দুখ নকৰিবি। মই এই সমাজৰ আগত প্ৰমাণ কৰি দেখাম যে এইখন পৃথিৱীত ভনীয়েকৰ বাবে সকলো ত্যাগ কৰিব পৰা সঁচা ককায়েকৰ অভাৱ এতিয়াও হোৱা নাই। কিন্তু কোনো কিন্তু নাই। এইটো ল আৰু এইটো ভিতৰত খুলিছাগৈ। ঐ এনেকৈ ল'লে নহ'ব, অলপ হাঁহি দে, হাঁহি দে, হাঁহি দে, চা হাঁহি দে। এনেকৈ সদায় হাঁহি থাকিবি দেই। চা, আমাৰ দৰে দুখীয়া মানুহৰ জীৱনত এইবিলাক কষ্ট সাধাৰণ কথা। কষ্ট কৰিবই লাগিব আমি। জীৱন সংগ্ৰাম আমাৰ দুখীয়া মানুহৰ কাৰণে। বুজিলিলো? আজিৰ পৰা কিন্তু এনেকুৱা কথা নকবি দেই। হ'ব দে। যা। ভণ্টি, তই মোৰ জীৱনৰ সকলো। তই মোৰ আশা, তই মোৰ সপোন। তোৰ কাৰণে মই হাজাৰ কষ্ট কৰিবলৈ সাজু। তই মাত্ৰ আগুৱাই যা ভণ্টি। মই দেখা প্ৰত্যেকটো সপোন তই পূৰাব লাগিব। তোৰ কাৰণে মই হাজাৰ কষ্ট কৰি যাম। তই মাত্ৰ মোৰ সপোনবিলাক তই পূৰণ কৰি যাবি ভণ্টি। তোক মই সদায় সহায় কৰি যাম। তই মাত্ৰ আগুৱাই যা ভণ্টি, আগুৱাই যা।